বন্ধু বান্ধৱীসকল মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি এইখন হ'ল এখন চাদৰ। এইখনত মই দহি গাঁঠিম, এতিয়া আধা গাঁঠিলোৱে। কেনেকৈ গাঁঠো চাই থাককচোন অতি সহজতে। ইয়াতে মই গাৰুটো দি লৈছোঁ, এতিয়া মই দহি গাঁঠিম। সূতা আনি লৈছোঁ চিফনৰ এনেকৈ হেৰি কৰি এইখিনিমানকৈ যিখিনিমানকৈ লাগে সেইখিনিমানকৈ লগে তেলাত মেৰি লৈছোঁ। লৈ এতিয়া দহি গাঁঠি আছোঁ এনেকৈ ডাইৰেক্ট বেজিৰে। এই আমাৰ আপিটোৰ কাৰণে একো কাম শান্তিতে কৰিব নোৱাৰোঁ, চব কামতে ডিষ্টাৰ্ব দি থাকে। চাওকচোন এনেকৈ ডিষ্টাৰ্ব দি থাকে। এইবাৰ আৰু সেই চুল বাটখন দাঙি দিছে, গাৰু চাৰু একদম হাউকি হাউকি আহি তোক গাঁঠিব পৰা নাই, ভাল কৰি চাই থাককচোন ইমান মজ্জা লাগে। আপিটোক মই পঢ়ি দিবা আছোঁ, তাই চাই থাকক কি মচন আহে। লেখা 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 তোৰ লেখাচোন, বহি টিঙে ভৰি দিবা পাই নেকি? লিখবা না নেলখ? 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 কোক যাবা আছে দহি গোঠা হৈ গ'ল। এনেকুৱাকৈ চাওকচোন ভাল লাগিছেনে? কমপ্লিট হ'ল। কাপোৰযোৰ বাইদেউৰ হয়, বহুত ধুনীয়া লাগিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। মই এই দহিকেইটা গোঠাৰ কাৰণে এনেই ভিডিঅ'টো বনাইছিলোঁ আৰু ভাল লাগিলে চাব, বেয়া লাগিলে নাচাব। ধন্যবাদ, বাই বাই।